হেল্ল' বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ নৱদ্বীপ চেতিয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আপোনালোক শিৱসাগৰখন দেখাবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি গৈ আছোঁ। এইখন আমাৰ ঘৰৰ ওচৰত জেঙা পথাৰ। চিনেমেটিক শ্বটটা চাই লওক। এতিয়া আমি শিৱসাগৰ কাৰেং তিনিআলি পালোহি। কাৰেং তিনিআলিৰ ওচৰতে আমাৰ মায়ে দোকানখন আছিলে। বেছিদিন হোৱা নাই খোলা, তোমাৰ এসপ্তাহমান হৈ গৈছে খোলা। কিন্তু দোকান খুলিলে ব'লকচোন, ভিডিঅ'টো আগলৈ চাই থাকক। এতিয়া আমি দোকান পাই গ'লো, মাহঁতৰ দোকান। এতিয়া এয়া ভাইটিয়ে দোকানতে আছে, মাহঁত নাই দোকানত। বেছি ডাঙৰকৈ খোলা নাই, এনেই চিম্পুলকৈ খুলিছে দোকানখন, সৰু সুৰা বস্তুকে ভৰাইছে। যেতিয়া অকণমান ডাঙৰ হৈ যায় তেতিয়া অকণ ভালকৈ ভিডিঅ'টো দেখাম বাৰু। এইটো চাওক, একদম সৰু সুৰা বস্তু ৰখা আছে, বেলেগ একো ডাঙৰ বস্তু ৰখা নাই, এনেই কাপোৰ কানি চিম্পুল বস্তু। এতিয়া ব'লক একদম দৌলত গৈ লগ পাই আছোঁ।
নেক্সট ভিডিঅ'ত লগ পাম বাই বাই